everyone, welcome to my YouTube channel. More than Marla Bormon as Jane, more YouTube channel now same hoy. To Jotin moi mok kisudin agot, dudin agot mok eta challenge disile je moi 5ta video banabo lagibo. Eto hoptar bitorate juntu I think moi nwarim jen pao karon mor deri hoi gol dudin mor bahut jorot gol aro aji apnar Thursday 6 June তো এটা ভাবিছো আজি এটা ব্লগ বনাও কালি ৰাতিপুৱালৈকে তো আপলোড হৈ যাব নাইবা আজি গধূলি আপলোড কৰি দিম বস্তুটো ব্লগটো বনাই আহিয়ে কাৰণ আই থিংক তেতিয়া মেনেজ কৰিব পাৰিম ব্লগটো আপলোড কৰিলে 4টা ভিডিঅ' হৈ যাব পাৰে কিন্তু এতিয়া মেইন কথাটো লৈ আহো যে আজি যাম ক'ত যাম অলপ পিছত যাম এতিয়া বৰ্তমান আপোনাৰ টাইম হৈছে আপোনাৰ 1:34 PM তো এতিয়া টাইম হৈছে দুপৰীয়া হয় অলপ দেৰিকৈ যাম 4টা মানত যাম আমি তো মই ভাবিলোঁ যে এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ ব্লগটো জাষ্ট এটা কাটচিন দেন আপোনালোকৰ তাত ডাইৰেক্ট লগ পাইছোঁ 4টাত তো এইখিনি বলক নেক্সট 4টা বজাত লগ পাওঁ তো এতিয়া বৰ্তমান 4:27 হৈ গ'ল মই তেতিয়া ৰাতিপুৱাতে আৰম্ভ কৰিছিলোঁ ব্লগটো তো এতিয়া আমি বেলচৰ যাম মোৰ লগৰ কেইজন অহালৈকে ৰখি আছিলোঁ আৰু অলমষ্ট লেট হৈয়ে গ'ল এতিয়া ব'ল আন্ধাৰ হৈ যাব লাগে যাইছোঁ ন তো বলক তো আমি আহিলোঁ এতিয়া বৰ্তমান মই আগে MNC পাকঘৰৰ ওচৰত যাওঁ এখন এটা ল'ৰাটোৰ পৰা মেমৰি কাৰ্ড এখন ল'ব আছে আমাৰ আৰু তাৰপিছত আমি বেলচৰৰ অভিমুখে যাত্ৰা কৰিম মই আৰু মোৰ বন্ধুকেইজন তো বলক আগত কি হয় চাওঁ তো এতিয়া আমাৰ হৈ গ'ল মোৰ মেমৰি কাৰ্ডখন ৰিচিভ কৰিলোঁ এণ্ড নাও যাই আছোঁ পেট্ৰল ভৰাবলৈ মোৰ নহয় মোৰ লগৰ ল'ৰাজনৰ সিয়াক 30 মানৰ তো হৰি মন্দিৰৰ ফালে যাই আছোঁ আপোনাৰ আৰু যাই পেলাই তাৰ পৰা বেলচৰ যাব পাৰিম কথা নাই বহুত টাইম আছে আণ্ডাৰ দেৰিকৈ হয় আজিকালি আপোনাৰ 4:45 PM হৈছে তো অলমষ্ট আমি 5:30 PM লৈকে পাই যাম চিয়'ৰ আৰু এইখন হৈছে আমাৰ নলবাৰীৰ মেইন বজাৰ একচুৱেলি এইটো ৰাস্তা আৰু ইপিনেদি মাছ বজাৰ যায় আৰু চব্জি সেইখিনি গোটেই মুঠতে ইয়াতে নলবাৰী মেইন বজাৰখন ইয়াতে বহে দেখাটো পাইছে চাৰিওপিনে ইপিনেদিও সোমাব পাৰি ইপিনেদিও যাব পাৰি আৰু এইখিনি গোটেই মেইন বজাৰ ইয়াতে পৰে আৰু চিধাই গ'লে জৈন মন্দিৰ পাম তাৰপৰা ৰাইট হৰি মন্দিৰ তো এতিয়া আমি আহি পালোঁ বিল্লেশ্বৰ দেৱালয় বেলচৰ মন্দিৰ আপোনালোকে জানে বহুতে চিনি পায় এই জেগাটোৰ বিষয়ে বহুত ডাঙৰ মন্দিৰ হয় আমাৰ নলবাৰীৰ আৰু আই থিংক নলবাৰীৰ সকলোৱে এবাৰ হ'লেও আহিছে ইয়াতে বহুত ডাঙৰ দুৰ্গা পূজা হয় আমি সকলোৱে জানো আৰু জনামতে ইয়াত এজন ব্ৰাহ্মণ আছিল আৰু তেওঁৰ এজনী গাই আছিল কামধেনু আৰু এদিন কি হ'ল যে কিছুদিন ধৰি আপোনাৰ শুনামতে ষ্টৰিটো শুনামতে মই জনামতে যেতিয়া এইটো মন্দিৰটো মানে এনেকৈ হেৰি হৈছিল মই শুনামতে গাইজনীয়ে মানে কামধেনুই হঠাৎ কিছুদিন ধৰি গাখীৰ দিয়া বন্ধ কৰি দিছিল বেলেগত গাখীৰ দি পেলাই গুচি আহিছিল ব্ৰাহ্মণজনৰ তো ব্ৰাহ্মণজনে কামধেনুজনীয়ে ক'ত গাখীৰ দি আছে সেইটো চাবলৈ আমি মানে ব্ৰাহ্মণজনে চেষ্টা কৰিলে আৰু দেখিলে যে এদিন আহি এটা ঠাইত এটা শিৱলিংগ আছিল আৰু তাত মানে গাইজনীয়ে মানে গাখীৰ দি আছিল তো অৱশেষত গম পালে যে এইটো আৰু তাৰ পিছতে এই মন্দিৰটো নিৰ্মাণ কৰা হৈছে আৰু তেতিয়াৰ পৰাই এইটো বেলচৰ বিল্লেশ্বৰ মন্দিৰ হিচাপে জনাজাত হৈছে মই এনেকৈ এইখিনি বস্তু জানিছিলোঁ আৰু এইখিনি যিখিনি জানো আপোনালোকৰ আগত মই বস্তুটো শ্বেয়াৰ কৰিলোঁ যিহেতু এইটো এটা শিৱ মন্দিৰ হয় তো ইয়াতে এটা বহুত ডাঙৰ শিৱৰ প্ৰতিমূৰ্তি আছে তো আপোনালোকে এইটো দেখা পাইছে নিশ্চয় বহুত ধুনীয়া নিৰ্মাণ কৰিছে আৰু ইয়াতে বহুত ডাঙৰ দুৰ্গা পূজা হয় মই আপোনালোকক আগতে কৈছোঁ গতিকে ইয়াতে দুৰ্গা পূজা হোৱা এৰিয়াটো মই আপোনালোকক দেখাম নিশ্চয় বহুত ডাঙৰ এৰিয়া হয় ইয়াতে ইপিনে কমিটিৰ ঠাই আছে আৰু এইফালে এখন সৰু পাৰ্কো আছে তো আবেলি আহি পেলাই আপোনালোকে এনজয় কৰিব পাৰে অলপ টাইমৰ কাৰণে যদি
সুন্দৰ পৰিৱেশ এটা লাগে দেন এইখিনি ঠাই পাৰফেক্ট তাৰে কাৰণে ওচৰে পাঁজৰে গছ গছনি বহুত আছে গতিকে তাৰে কাৰণে বহুত শান্তি প্ৰিয় জেগা আৰু সিপিনে হয় দুৰ্গা পূজা আৰু দুৰ্গা পূজাৰ সময়ত আপোনালোকে নিশ্চয় আহিব ইয়াতে বহুত ভাল লাগে চাই পেলাই ময়ো নিশ্চয় আহিম মই আপোনালোকক দেখাম বেলচৰ দুৰ্গা পূজা এইবাৰ নেদেখুৱাকৈ নাথাকোঁ দুৰ্গা পূজা আহি আছে তো তাৰে কাৰণে ৰখক আপোনালোকে তো আৰু ইয়াতে আপোনাক দেখাওঁ যে মন্দিৰটোৰ এটা বহুত ডাঙৰ পুখুৰী আছে যোনটো মানে যোৱাবাৰ দুৰ্গা পূজাৰ এটা উপঙা ষ্টেজ এখন বনোৱা হৈছিল যোনটো বহুত ধুনীয়া বনাইছিল এইবাৰ কেনেকুৱা কৰে নাজানো কাৰণ প্ৰত্যেকবাৰে আপোনাৰ দুৰ্গা পূজাত ইয়াতে বেলেগ ধৰণ কিবা নহয় কিবা এটা কৰে আৰু পুখুৰীটো বহুত ডাঙৰ হয় আৰু বহুত ঢেৰ মাছ আছে ইয়াত গতিকে আপোনালোকে যদি দুৰ্গা পূজাত নেক্সট টাইম আহিব মই দেখাম দুৰ্গা পূজাটো কেনেকুৱা হয় আপোনালোকক আৰু লগতে এইটো চাওক পুখুৰীটো কিমান ডাঙৰ হয় এনিয়া তাতে ৰাজাও আছে এণ্ড মে বি আপোনালোকে মাছ দেখাই পাব তাত যদি এইবিলাক দেখিছে কিমান মাছ আছে পাৰটোতে ইপিনে দেখা পাইছে এইবিলাক তো য়েছ তো আজি ভিডিঅ'টো ইমানতে চেছ কৰিম আপোনালোকৰ যদি ভাল পাইছে জনাব কেনেকুৱা লাগিল গোটেই ভিডিঅ'টো আৰু এতিয়া এণ্ডাৰ হ'ল টাইম হৈছে আপোনাৰ 6:03 PM 6টা বাজি গ'ল এণ্ডাৰ হ'ব হৈছে গতিকে ভিডিঅ'টো ইমানতে চেছ কৰোঁ ইয়াৰ পৰা ডাইৰেক্ট ঘৰলৈ যাম মই তো আশা কৰোঁ এইটো ভিডিঅ'টো ভাল লাগিল তো আজি চেলেঞ্জটোৰ ছেকেণ্ড ব্লগ আছিল তো ইয়াতে এণ্ড নকৰোঁ ভিডিঅ'টো ঘৰ যায় এণ্ড কৰিম সেইটো কাটিবলৈ আছে এণ্ড কাটি পেলাই এণ্ড কৰি আছোঁ তো এতিয়াতে বাই বাই নহয় ব'লক ঘৰলৈকে যাওঁ ঘৰত যাই পেলাই ডাইৰেক্ট এণ্ড কৰি আছোঁ তো মই ঘৰ পাই গ'লোঁ এইমাত্ৰ পালোঁ জাষ্ট নাও আৰু আজি চিএটো কমপ্লিট হৈ গ'ল তো তাৰে কাৰণে এতিয়াই আমি ছেকেণ্ড ভিডিঅ'টো এইটো কাট কৰি নিলোঁ জাষ্ট এই মাত্ৰ তো ছেকেণ্ড ভিডিঅ' কমপ্লিট তো যদি এইটো ভিডিঅ' ভাল পাইছে আপোনালোকে লাইক কৰিবলৈ এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব মোক ছাপোৰ্ট কৰক আপোনালোকে আগবঢ়াত অলপ সহায় কৰক এণ্ড লগতে যদি আপোনালোকে এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ছাপোৰ্ট মি মই ট্ৰাই কৰি আছোঁ তো যদি বিচাৰে দেন ছাপোৰ্ট কৰিবলৈ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো আজিৰ কাৰণে ইমানে আছিল নেক্সট কালি এই ভিডিঅ'টো আপোনালোকে কালি পাব দেন তাৰপিছত আৰু এই বেক টু বেক এইকেইদিন গোটেইকেইদিন ভিডিঅ' দি থাকিম তো ঠিক আছে আজি ইমানতে চেছ কৰিলোঁ বাই বাই টেক কেয়াৰ